কুকাইৰ মাজত ধৰা পৰিল এজন সন্দেহজনক বাংলাদেশী। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য সংবাদ। অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ উলুবনী আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ অভিযান চলায় এখন পৰিয়ালৰ 13জন ভাইৰ ভিতৰত এজনক অবৈধ বাংলাদেশী হিচাপে সন্দেহত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনায় যে আটক ব্যক্তিজনৰ নাগৰিকত্ব সন্দেহজনক বুলি গোচৰ উত্থাপন কৰা হৈছে। তদন্তৰ পিছত তেওঁ বিচাৰ প্ৰক্ৰিয়া অনুসৰি আগবঢ়োৱা হ'ব। উল্লেখযোগ্য যে 2015 চনত গৰৈমাৰীৰ তাহেৰ আলীক অসম আৰক্ষীয়ে অবৈধ বাংলাদেশী হিচাপে আটক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল। পাছত 2019 চনত তেওঁ মুক্তি লাভ কৰে। উল্লেখযোগ্য যে এই ধৰণৰ ঘটনা অসমৰ নাগৰিকত্ব সম্পৰ্কীয় সংকট আৰু পৰিসংখ্যা তদন্তত নতুন প্ৰশ্ন উত্থাপন কৰিছে। আজিলৈ ইমানেই। সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।